আৰু গাইছ মোৰ ফালৰ পৰা জুবিন দাক অলেখ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গাইছ গাড়ী উলিয়াই ল'লোঁ কে ঠেলে না এটা চখ থাকেই। আৰু গাইছ যিহেতু মই চাইকেল ৰাইডটোৰ কথা কৈছোঁৱেই, যদি তহঁতে যা কোনোবাই ওয়েলকাম টু মাই নিউ ব্লগ। আপোনালোকে আজি ব্লগটো কি হ'ব, আপোনাৰ আজি 18 তাৰিখ। আপোনালোক নকওঁ আৰু বিশেষখিনি বলক প্ৰথম মই মোৰ নিঞ্জাখন লওঁ দোকানৰ পৰাই, ফুৰিব যাব লাগিব অলপ। নিঞ্জাৰ অৱস্থা বালাই বোকা এখন ঘৰবা দেখিছে ভাল ঘৰলে দি কেনে গাইছ ঘৰতে ভাল গাইছ নিঞ্জাখন লৈ ওলাই দিলোঁ দে। কম্পিউটাৰ গেলি আৰু কলেজ নাযাওঁ যদি কম্পিউটাৰটো কৰি দে গাইছ ছাৰ না কি কয়। আৰু গাইছ আজি 18 তাৰিখ মানে জুবিন দাৰ বাৰ্থডে আজি। গাইছ জুবিন দাৰ এটা কমেণ্ট কৰি দিয়ক, জয় জুবিন দা বুলি, আল্লাহ জুবিন দা বুলি না কি কয়। আৰু গাইছ কি জানে না, জুবিন দাৰ বাৰ্থডে কি জানি নিজৰ বাৰ্থডেটো গাইছ ইমান ষ্টেটাছ নামাৰে। বিশ্বাস কৰি আপোনালোক মই মোৰ হোৱাটছআপটো বাৰু স্ক্ৰীন দেখান দেখাই দিম। নিজৰ বাৰ্থডেটো কিজানি ইমান ষ্টেটাছ নামাৰে, জুবিন দাৰ বাৰ্থডে যিমান ষ্টেটাছ মাৰছি ভাল লাগছি দেচোন গাইছ চাই কেনে। জুবিন দা মেইন গাইছ, জুবিন দা মেইন। আজি আমাৰ জুবিন লগৰো বাৰ্থডে গাইছ, এই চব জুবিনৰে বাৰ্থডে গাইছ দে আৰু এই গাইছ দেখছে না মোটামুটি 150টামান ষ্টেটাছ আছে চাই লওক গাইছ। আচৰিত দেই, জুবিন দাৰ একদম ডাঙৰ ফেন গাইছ, আপোনালোক দেখাই দিলোঁ। গাইছ আপোনালোকে ভাবিব পাৰে দি বেলেগৰ ষ্টেটাছৰ কথা আছে, বেলেগৰ ষ্টেটাছ নহয় ময়ো মাৰছোঁ গাইছ। 6-7টামান মাৰছোঁ, ইনষ্টাতে মাৰছোঁ 3টামান, হোৱাটছআপ মাৰছোঁ 6টামান মাৰছোঁ গাইছ। আপোনালোকে ভাবিব পাৰে ই ষ্টেটাছ মাৰা নাই, বেলেগৰ ষ্টেটাছৰ কথা ময়ো মাৰছোঁ গাইছ, মই মিছা কথা কোৱা নাইতো। আৰু গাইছ এই চাইকেলো মাত দেখছি না ভাল কৰিব দিছিলোঁ, চাইকেলো মাত আন চাইকেল ল'ব লাগে গাইছ। আৰু গাইছ চাইকেল লৈ এটা যাৱাৰ কথা আছে, কিন্তু ক'ত যাওঁ ভাবি নাই আকলাই গাইছ ল'ৰা আছোঁ দেই। আৰু গাইছ মোৰ ফালৰ পৰা জুবিন দাক অলেখ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু গাইছ জুবিন দা এটা নাম নহয়, জুবিন দা এটা হৈছে আমাৰ জীয়াই থকাৰ এটা প্ৰেৰণা, যাক আমি ভগৱান বুলি মানো গাইছ। জয় জুবিন দা বুলি কমেণ্ট কৰি লাইক কমেণ্ট ছাবস্ক্ৰাইব মাৰি দিয়ে গাইছ জুবিন দাৰ নাম। আৰু গাইছ কমেণ্টটোত আজি অনলি জুবিন দাৰ নাম মাৰি দি। ভিডিঅ'টো আপোনালোকে কালি চাব, জুবিন দাৰ বাৰ্থডে 18 তাৰিখ আজি 18 তাৰিখ, কালি 19 তাৰিখে ভিডিঅ'টো আপোনালোকে চাব। জয় জুবিন দা বুলি কমেণ্ট কৰিব, যাতে বেলেগ কমেণ্ট অনলি জয় জুবিন দা বুলি গাইছ। আৰু গাইছ যিহেতু মই চাইকেল ৰাইডটোৰ কথা কৈছোঁৱেই, যদি তহঁতে যা কোনোবাই বেছি দূৰ নাযাওঁ ওচৰকে যাম, যদি যা গাইছ কমেণ্ট কৰবি। আকলা যাব ভাল নালাগে, যাব পাৰি ওচৰৰ জেগাত ক'ৰবাত চাইকেল ৰাইড, আকলা যাব ভাল নালাগে। লগৰ লগত যাই কিনে যোনটো মজা আছে না সেইটো আকলাই ক'বি নাই। লগৰ লগত থাকলি তাৰমানে কি জানা, চাইকেল যিমান জেগা নামৰা ভাগান নদৰে কথা পাতি যাই থকা যায়। আকলাই মই কালত কথা পাতি থৈ যাম, যা যদি কমেণ্ট কৰিবি তাৰ কথা মই কৈছোঁ ইয়াতে তাতে কমেণ্ট কৰি গাইছ। সেই ৰ'দ দিছে গাইছ, খেলা খাব যাইছোঁ দেখে না ৰ'দৰ পাৱাৰ এতিয়াও এৰা নাই, জেকেট পিন্ধিছোঁ ঠাণ্ডা লাগে না। আৰু গাইছে ধান কাটিব পৰা হৈছে দেই, আৰু বানপানী খাইছে গ'লে ধান, সেইকাৰণে অলপমান তাৰমানে চেহাৰটো ভালো নাই, ভিটামিনটো নাই, তাৰমানে ভিটামিন নাই। আৰু গাইছ ফাইনেলি আমাৰ ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া ফাইনেল পাই গেলা। কালি হ'ব গাইছ, কালি কি হয় আৰু ক'ব নোৱাৰোঁ দেই গাইছ। কালি ধামাকা ভ্লগ হ'ব কিন্তু গাইছ, ধামাকা ভ্লগ হ'ব কালি একঠাইত যাবাও বাৰু। পৰ্দাত খেলা চাম কালি, খেলা গোটাই নাচাওঁ, অলপমান টাইম চাম, তাতে হোৱাৰ কথা আছে। যদি হয় যাম কালি, তাতে ভিডিঅ' বনাম গাইছ। আৰু গাইছ ফাইনেল খানা আছি মানে অলপমান মনটো ভয়ো লাগি আছে ভালো লাগি আছে। এয়া গাইছ বদলা ল'ব লাগিব অষ্ট্ৰেলিয়াক, 2003 বদলা ল'ব লাগিব গাইছ, অষ্ট্ৰেলিয়াক বেয়াকৈ দিব লাগিব গাইছ। আৰু গাইছ আমাৰ যোনবিলাক আপা মানে একচুৱেলি যোনবিলাক ক্ৰিকেট খেলে না, এটা চখ থাকেই, যোনে ক্ৰিকেট খেলা বা ফুটবল খেলা কৈছোঁ। বিহু পূজাত কাপোৰ লওক নলওক, এই ফুটবল ছিজন আৰু ক্ৰিকেট ছিজনত বেট আৰু ফুটবল আনিবই গাইছ, সেইকাৰণে ভাল লাগে। আমিও আনিছোঁ দিছোঁ গাইছ একবাৰ নতুন বেট দেখছি না পূৰা, এতিয়া যাই আছোঁ ফিল্ডত গেলি আৰু গাইছ। আৰু গাইছ কাৱে আহি পোৱা নাই দেই, এই ৰ'দত কোনে বহে হা। এতিয়া মোটামুটি ঠাণ্ডা পৰিলে পিকনিকত যাব হ'ল। ৰ'দৰ পাৱাৰ গাইছ দেখছা, আৰু ৰ'দ দি থাক খেলা টাইমখিনিতো কমচে কম অলপমান কমে দি চলিতে অহা নাই ভাবি আছে 12টা বাজছি। বহুত গাছৰ তলত আমি খেলা আহি গ'ল। আপোনালোকে ৰাতিৰ পৰিৱেশ, ৰাতি মানে গাইছ ৰাতি নহয় একচুৱেলি
আপোনালোকে গধূলিৰ পৰিৱেশটো চাব পাৰে দেখছি না কি বঢ়িয়া রাত যো 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 গাইজ যাই থাকো তো নহ'লে খেল এটা আনি তো গাইজ আহি গেলো কাপোৰ চাপোৰ পিন্ধি জুবিনদাৰ বাৰ্থডে দিনা আজি আছে এখন বিয়া বোলো গাইজ বিয়াখন খাই গাইজ গাড়ী উলিয়াই ল'লোঁ ফাটাৰত যাই থাকোঁ বিয়াত লাগ পাই আছোঁ তো গাইজ ফাইনেলি মই আহি পালোঁ বিয়া ভিতৰত সোমাই দেখিলোঁ এটা নতুন পৰিৱেশ দেখিছে না আপোনালোকে অলপ পিছত ভালকৈ দেখাই আছোঁ দি কফি দি নাস্তাটো দি লাষ্ট এইটো খাই লওঁ দে ন মই আজি কফি বনাম লালা মোবাইলে ধৰি দিয়া এতিয়া দিলোঁ মালটো তাত কি দি পেলাম কফি এই গাই চলছি কফি বিয়াৰ আপটো যা আৰু এই মিচিং এটা আনিম ৰাহ তো গাইছে পেলাই আহি গ'ল পুৰি পোলা এনেকৈ কিবা কিবি আহি গ'ল আৰু পুৰিটো কালাৰিং ইয়াতে কালাৰিং পুৰিটো বনাই আছে দেখিছেনে আপোনালোকে আৰু গাইছ মই চাইকেল লৈছোঁ কথা মানে চাইকেল আচৰা কিবা কিবি আছে আপোনালোকে চাই লওক আপোনালোকে ফটোখন দেখালাক মই চালোঁ তাতে কিবা এটা আছে কিবা এটা নহয় গাইছ মই ভাবি কিনে তাত পোৱা নাই কিবা এটা আছে সেইকাৰণে দিছি এই আৰু গাইছ ফটোখন ভিডিঅ'টো চাবি অলপ ভালকৈ হাই গাইছ কৈ দিয়ক একবাৰ পঢ়াৰ নিচা এতিয়াতে পঢ়াৰ নিচা এই আৰু দুদিনমান যাবা দেচোন কিমান পঢ়া চাম পঢ়াৰ নিচা এই হ'ব সৰুতে পঢ়াৰ নিচা আনো বেছি ইংলিছটা কি লিখছে ন পাৰিম দে লেখচোন অঁ দে বঢ়িয়া কৰি থাকা এই ভিডিঅ'ৰ পৰা এইখিনি যদি চাই কিনে ভাবিছা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থৈ দিবি আৰু গাইছ মই যিহেতু জুবিনদাৰ বাৰ্থডে মই ভিডিঅ'টো জয় জুবিনদা বুলি সামৰি মাৰিছোঁ জয় জুবিনদা নেক্সট ব্লগত